মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি স্পেচিয়েল ব্লগ হ'ব। আজি ফাইনেলি আজি আমাৰ বেটাৰ বাৰ্থডে পাই গ'লহি। এইটো আমাৰ বেটা নতুন নতুন চোলা কাপোৰ পিন্ধি একদম টিপটপ হৈ আছে। কেলৈ নবনে আজি দেহা মানুহ কেনেকুৱা লাগিছে বাৰ্থডে? ভাল লাগিছে। আজি কি কৰিবা? আজি কি খেলিবা আৰু কেক কাটিবা আৰু কোন আহিবলৈ আছে আমাৰ ঘৰলৈ? ভণ্টি। আমাৰ ঘৰলৈ কোন কোন আহিলে এতিয়া? গ'ল চুনচুনি এয়া আমাৰ চুনচুনি হয়। এয়া হ'ল আমাৰ সৰু বাইদেউ ছোৱালী। হাই বুলি কোৱা। নামটো কৈ দিয়া তোমাৰ। কলে আহিলা কৈ দিয়া। ভাইটি বাৰ্থডে খাবলৈ আহিলো। হেপী বাৰ্থডে কৈ দিয়া ভাইটি। আৰু কোৱাচোন বাৰু কিবা এটা কোৱা। আজি আমাৰ বাৰ্থডে বয় আজি খং উঠি আছে, কাৰণ আজি স্পেচিয়েল মানুহ নাহিলে, মামাক নাহিলে। এয়া আমাৰ ভাইটি ভাগৰ মামাক হয়, আমাৰ খুৰীৰ ল'ৰা হয়। হাই বুলি কোৱা। হাই। বাৰ্থডে খাবলৈ আহিলে। কালি মাৰ লগত আহিছে বাৰ্থডে খাবলৈ। কি কৰিবা আজি কোৱা? ভাল লাগিছে ভাইটি বাৰ্থডে আজি। কেক কাটিবা? ভাইটিয়ে কেক কাটিব অকণমান দেৰি পিছত। পাছফালে কাম চলি আছে, ৰন্ধা বঢ়া, আৰু মানুহ মাতিছোঁ 1-2 বজাত আহিব। আৰু ঘৰৰ মানুহবিলাক সোনকালে আহিব। পেহী আৰু বৌ এজনী আহি আছে। বাকী ঘৰৰ মানুহ মা বাহঁত আহিলে আৰু আহিবলৈ আছে বাৰু, তেওঁলোক সোনকালে আহিব। ভিডিঅ'টো চাই থাকিব প্ৰথমবাৰ একেবাৰে শেষলৈকে, কাৰণ আজি স্পেচিয়েল ব্লগ হ'ব, কাৰণ আজি আমাৰ দেহা মানুহ বাৰ্থডে। এইকেইটা আমাৰ ল'ৰা ছোৱালী উৎপাত কৰি আছে। এইজনী আছা হাই বুলি কোৱা। আছা হাই বুলি কোৱা। কেক পালেহি। কেক পাই গ'লি আমাৰ। এতিয়া কেক কাটিবলৈ আমাৰ বেটাই উৎপাত কৰি আছে। কেক কাটো বুলি কৈছে। কেক কাটো আৰু চাই থাকক ভিডিঅ'। আমাৰ আলহী পালেহি, তাকে চাহ দিছোঁ আৰু। পাছফালে খানা বনাই আছে। খানা বনাইটো অলপ দেখাওঁগৈ ব'লক। আমাৰ বেটা কেক কেতিয়া কাটিম কৰি আছে। বাৰ্থডে গ'লে ইমান ফূৰ্তি পাইছে ব'লক। এয়া আমাৰ বাৰ্থডে কেক কাটিব লৈছোঁ। এয়া মই মম জ্বলাইছোঁ।
খানা বনি আছে এতিয়া পিঁয়াজ কাটি আছে এইফালে গেলা পিঁয়াজ কাটিছো একদম ইন্টাৰনেশ্যনেল টাইপৰ য'তে লাগে ব্যৱহাৰ কৰিব পাৰিব ভিডিঅ'টো বেছি ভালকৈ দেখাব নোৱাৰিলোঁ কাৰণ আলহী দুলহী আহি আছে তাত লাগি থাকিবলগীয়া হ'ল আৰু এতিয়া ৰাতিৰ খানা আয়োজন চলি আছে আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক আৰু কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই